কোন জোপা? ককাৰ আজু ককাহঁতৰ দিনৰে গছ। কোন জোপা? এজোপা না? হয়, এজোপা বহুত স্মৃতি আছে এজোপাত। কিমান পুৰণা হ'ব? এইটো ক'বলৈ আমি নোৱাৰোঁ, আমি জন্ম নোহোৱাতে এইবিলাক তেতিয়াই গছ। তাৰ আগৰো ককাৰ আজু ককাৰহঁতৰ চাগে হ'ব। হয় নেকি? কিন্তু এজোপাত কিছুমান স্মৃতি আছে। হয় নেকি? মানে এজোপাত কিছুমান মানে কি বুলি কয় এইটো, কিবা আগৰ দিনত কিবা কিছুমান নহ'বলগীয়া ঘটনা এজোপা গছত হৈছে ন? এতিয়া তাকে সেৱা কৰি পেলাই এপাক যোৱাগৈ, নমস্কাৰ এটা জনাই যোৱা। আগতে এজোপা তেতেলী খাইছিলোঁ, কিন্তু এতিয়া ভয় লগা হ'ল। চাওক তেতেলী গছ, আগতে ইয়াতে উঠি কিমান খালোঁ আমি। উঠি পেলাই খাওঁ লৈ যাওঁ নেকি? ক'ত নিবা নেকি? নিবা জানো? এই উঠিব সহজ হ'ব, ষ্টম নচলাই। পেন এটা আছে ওলমি এটা, চাই লোৱা। চাওক আগতে এনেকৈ উঠি গৈ ওপৰত আমি তেতেলী খাওঁ, সৰুতে যেতিয়া আমি সৰু হৈ আছিলোঁ। এনেকৈ কিবা এটা ভাল লাগে, চব আহোঁ একেলগে আহি কৰি এনেকৈ তেতেলী খাওঁ, লৈও যাওঁ ঘৰলৈ। ঘৰতো আকৌ দিয়া আছে যদি চোৱা। কোনফালে দিছে? চাওক ওপৰত কোনটো? এই গোবৰটো বা আগত কোন ধৰক বয়ডোখৰ তাৰ আগত বাওঁফালে সেইটো দেখা নাই? এইটো গছকি পাইতা বাওঁফালে গছকি পাইতা, সেই বাওঁফালে চোৱা এখন তেতেলীডোখৰ দেখা নাই? তেতেলীটো এইটো চাওক, তেতেলী এফুট দিছে সি মোক। আৰু আছে খাম আমি। আৰু আছেনে? হয় নেকি? ভালকৈ আকৌ এইজোপা আমাৰ একে বহুত বছৰ পুৰণা। আমাৰ যেতিয়া গাঁও আৰম্ভ হৈছিল তেতিয়া পৰাই আছে। এডোখৰ দেখিছেনে? এই কৰবিল বুলি কয়, এই গোটেই জেগাডোখৰ হৈছে কৰৈবিল, আমাৰ গাঁৱৰ কৰৈবিল। মানে ইয়াতে আমি মাছ ধৰিব আহোঁ আগতে। এতিয়া এজোপা মানে বহুত পুৰণা গছ, মানে আপোনাৰ এতিয়াও আছে। চাওক আমি জন্ম নোহোৱা মানে গাঁওখন জন্ম যেতিয়াৰ পৰাই হৈছে তেতিয়াৰ পৰাই এইখন আছে, এই গছজোপা আছে। তাতোতকৈ পুৰণি হ'লেও কম নহ'ব। চাওক তেতেলী দেখিছে? এনে কেনেকুৱা পাইছে? ক'ত গ'লা? আচ্ছা হ'ব বহুত হ'ল হা। মানে আগতে আমাক এইডোখৰ জেগালৈ আহিব দিবলৈ ঘৰৰ মানুহেও ভয় কৰে। মানে জেগাডোখৰ মানে অকণ মানে কাহিনীবিলাকত মানে অকণ ভয়ানক নিচিনাই। এতিয়া অকণমান ডাঙৰ হৈছোঁ যে সেইকাৰণে একো নাই বাৰু। সৰুতে আমাক এইফালে অকণো আহিব নিদিয়ে এই গছজোপাৰ ওচৰলৈ। দিয়া আহা, হ'ব দিয়া। একে আমাৰ গাঁৱৰ বহুত পুৰণি গছ, মানে একদম গাঁও আৰম্ভ হোৱা আগৰ পৰাই বা গাঁও আৰম্ভ হোৱা আৰম্ভণিৰ পৰাই আছে। আমিও ভালকৈ ইমান ক'ব নোৱাৰোঁ, কিন্তু মানে এইজোপা একে পুৰণা গছ আমাৰ। আজিলৈ ইমানতে বাৰু, দিয়ক। ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। হ'ব দিয়ক।